আৰু ছবিখনত দেখিছোঁ একশ্যনে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু কি আমাৰ অমৃতাৰ কেইটামান কিক দেখিছোঁ মূৰৰ ওপৰেৰে পাৰ হৈ যোৱা কেইটামান মই একশ্যনৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ ছবিখনত একশ্যনৰ মানে কিবা বাহিৰৰ পৰা আনি কৰিছে ৰোপ ইউজ কৰিছে বা কিবা আমি মানে মই কৰা নাই একশ্যন দেই এইটো তাই কৰিছে গতিকে মই যেতিয়া ভাবিছিলোঁ ছবিখন তেতিয়া আমি জানিছিলোঁ আৰু যে একশ্যন আছে কিন্তু তাই ইমান বেছি পাৰফেক্ট যে কিক মাৰিব পাৰে এইটো মই ভবা নাছিলোঁ মই সেইটো দেখিছিলোঁ আৰু আমাৰ মই কিন্তু আগতে দেখিছোঁ তাইৰ কিক আগতে দেখিছোঁ বনৰীয়া বুলি এখন হেৰি আছিলে নাটক তেতিয়া দেখিছোঁ প্ৰমো কিন্তু মই লাইভ দেখা নাছিলোঁ তো কি হ'ল বম্বেৰ পৰা আহিছিলে আমাৰ একশ্যন ডাইৰেক্টৰ দীপক দাস তো দীপক দাসে আহি মোক কৈছে আচ্ছা ভैया इनको आएगा क्या कर सकता है क्या नहीं आप बात कर लो नहीं हम सुबह एक बार प्रैक्टिस कर लेता है तो सुबह प्रैक्टिस কৰাৰ কাৰণে টাইমটো ক'ত আমি ওলাই যাওঁ 7-6 বজাত আমি ওলাই যাওঁ শ্বুটিং কৰিবলৈ আহোঁ ভাগৰ লাগি থাকে একো নোৱাৰে তাৰমানে क्या करेगा अभी नहीं दिक्कत हो जाएगा भैया बोला आप देख लो তো ময়ো টেনশ্যন এটা খাই আছোঁ কি হ'ব এদিন মোৰ লগৰ এজন আহিলে তাক অকণমান চাব দিলোঁ টাইম পোৱা নাই সিও অলপ ডিছএপইণ্টেড হ'ল যে নাজানো কি হ'ব বুলি কিন্তু ফাইনেলি যেতিয়া আমি শ্বট লৈছোঁ তেতিয়া বাহ আৰু মেইন একশ্যনৰ চিনখিনি যোৱাৰ আগতে প্ৰথম চেজিং আছিলে আৰু যিটো কিক সাংঘাতিক কিকৰ কথা কৈ থকা হৈছে সেইটো মানে আনফৰ্চুনেটলি মই আৰু ধনে লৈছিলোঁ তেতিয়া মই গম পাইছোঁ এইটো হ'ব আৰু এতিয়া বাকী মোৰ তাইৰ এক্টিঙৰ ওপৰত মানে ফুল কনফিডেঞ্চ আছিল যে এইটো কেৰেক্টাৰ তাই কৰিব কিন্তু একশ্যনখিনি মোক ক'ৰবাত অলপ ভয় লাগি আছিলে যে এই এজনী ছোৱালীয়ে 10-12টা ল'ৰাক একেলগে মাৰি হেৰিব মানে কিমান বেছি গ্ৰহণযোগ্য হ'ব আৰু সেইটোক তাই কৰি দেখুৱাইছে একদম চিৰিয়াছলি দেখুৱাইছে আৰু তাত আমি কোনো ধৰণৰ হেৰি কৰা নাই ৰূপ বা এনেকুৱা ৰিয়েল আমাৰ যিমানখিনি কৰিছোঁ গোটেইখিনি ৰিয়েল আৰু মানে কথাটো কি আছিলে যেতিয়া দীপক দাসক একচুৱেলি আমাৰ প্ৰদীপ ধানদাই কণ্টেক্ট কৰিছিলে অচিন্ত দাই মোক মাজে মাজে কয় এই তই দীপকে মানে সুধি আছে তই প্ৰেক্টিছ কৰিব লাগিছিলে প্ৰেক্টিছৰ ভিডিঅ' দুটামান দীপকে চাওঁ বুলি কৈছে মানে তেখেতে কৈছে যে তেখেতেতো মোক কেতিয়াও লগ পোৱা নাই গতিকে তেখেতে কৈছে যে তেখেত যে আহিব ইয়ালৈ কেতিয়াও লগ নোপোৱা আৰু তেখেতে অসমত আগত কেতিয়াও কাম কৰা নাই গতিকে ছোৱালীজনীয়ে কিমানখিনিলৈকে পাৰে যে তেওঁ সেই একশ্যনখিনি তেনেকৈ কম্প'জ কৰিব এতিয়া সেইটো কৰিবলৈ সময় কেতিয়া পাওঁ আমি কাৰণ চিনেমাখনৰ আগত বহুত কাম থাকে হোমৱৰ্ক থাকে আৰু এই চিনেমাখনত একচুৱেলি মোৰ কাৰণে কিয় বেছি টাফ আছিলে এইটো মানুহে চিনেমাখন চালে গম পাব চিনেমাখন অকল একশ্যন আৰু মোৰ কেৰেক্টাৰটোৱে টাফ নহয় ইয়াতকৈ বেছি টাফ বস্তু এটা আছিল মোৰ কাৰণে যিটো বস্তু আমি কৈছোঁ যে ছাৰপ্ৰাইজ কেৰি কৰিছে একদম আগৰ পৰা মানে এনেকুৱা ধৰণৰ আছিল মই ভয়ংকৰ বেলেঞ্চ এটাত চলিব লগা হৈছিল কাৰণ মানে সেইটো ধৰক ৰাইজে চিনেমাখন চালে বুজি পাব এই যিটো কাম মই আগতে কেতিয়াও কৰা নাই এনেকুৱা কেৰেক্টাৰ কৰা নাই এনেকুৱা কেৰেক্টাৰ কৰাৰ লগে লগে সেই কামটো মই কেতিয়াও কৰা নাই যিটো আমি ছাৰপ্ৰাইজ এলিমেণ্ট হিচাপে ৰাখি থৈছোঁ গতিকে খুব বেছি টাফ হৈ গৈছিলে কাৰণ মই বৰ বেছি ফাইটখিনি যদি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়াও মোৰ প্ৰব্লেম হ'ব ফাইটখিনি যদি নকৰোঁ তেতিয়াও প্ৰব্লেম হ'ব তেনেকুৱা ধৰণৰ কিছুমান অসুবিধা হৈছিল ইয়াত দীপক দাই বোলে ভিডিঅ' বিচাৰে ধনদাই অচিন্ত দাই মোক কয় বনা কিবা দুটামান প্ৰেক্টিছ কৰ এটলিষ্ট কিবা দুটামান কৰি দে কেতিয়া কৰিম বাৰু মই কৰি পেলাই দিয়া নহ'ল সেইটো ছাৰপ্ৰাইজেই হ'ল কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে মই আগতে কৈছোঁ মই চেলেঞ্জেছ একচেপ্ট কৰি খুব ভাল পাওঁ মই আপোনাকো কৈছোঁ যে মোক যেতিয়া চেলেঞ্জ এটা দিয়া হয় মই জান প্ৰাণ দি 110% চেষ্টা কৰোঁ যে চেলেঞ্জটো মই কেনেকৈ কমপ্লিট কৰিব পাৰোঁ কিন্তু যেতিয়া মানে একশ্যনখিনিৰ কথা আহিছিলে তেতিয়া ময়ো এবাৰলৈ ভাবিছিলোঁ দেই ইছৰাম অলৰেডি আমি চাগে 25 দিনমান শ্বুটিং কৰিলোঁ মানে অলমষ্ট আমাৰ ড্ৰামা পাৰ্ট শেষ হৈ গ'ল তাৰপিছতহে আমি মানে একশ্যনখিনি কৰিলোঁ তাৰপিছত আমি পাঠশালাৰ পৰা গুচি আহিম তো যেতিয়া 4 ৰাতি মই ভাবিছোঁ যে মই পাৰিম জানো কাৰণ মানে 25 দিন শ্বুট কৰি অলৰেডি ভাগৰুৱা হৈ গ'লোঁ তাৰপাছত পাৰিম জানো তেনেকৈ কিন্তু ইমান ধুনীয়াকৈ মানে আমাৰ মানে লাইটৰ দাদাকেইটা ইমান ছাপৰ্টিভ নহয় মই মানে যেতিয়া শ্বুটিঙত যাওঁ তেওঁলোকে মানে এনেকুৱা পাৰিবি তই দে আৰু দুবাৰ মাৰ একো নহয় দে মাৰ নে মই এটা বস্তু নাপাহৰোঁ আমাৰ এটা শ্বট আছে শ্বটটো আপোনালোকে প্ৰমোটোত ভালদৰে ধৰিব পৰা নাই পিছত ছেকেণ্ডটোত ধৰিব পাৰিব অচিন্ত দাই মোক কৈছিলে যে তোৰ মুখখন ইয়াত মানে কিকটো ইয়ালৈ আহিব লাগিব মোৰ মানে কিকটো ইয়াত থাকিব আৰু তাৰপিছত যেতিয়া মোৰ মুখখন এনেকৈ ওলাব এই জোতাৰ এই তলটো মোক লাগে মানে কিকটো ইয়াত থাকিব লাগে জোতাৰ তলটো মোক লাগে আৰু ইয়াত মানে অচিন্ত দাই কিবা এটা কাম কৰিব এতিয়া ইয়াত আপুনি মানে ধৰক কেমেৰা ৰোল কৰি ইয়াত হোল্ড কৰি ৰৈ থকা কাৰণ মই দি পেলাই নমাই আনিব নোৱাৰোঁ মই ইয়াত যাব লাগিব মই ইয়াত ৰৈ থাকিব লাগিব মই ইয়াত ৰৈ থাকোঁতে কেমেৰা ৰোল হ'ব একশ্যন হ'ব তাৰপিছত মই এনেকৈ লাহেকৈ নমাব লাগিব মোৰ মুখখনৰ আধা ওলাব অকল তেওঁক এইখিনিয়ে লাগে আৰু লাগে মানে সেইটোৱে লাগে তাৰমানে সেইটো মই লাগিবই আৰম্ভণিৰ লাগিবই
না ডিজাইন থাকে ন কিছুমান ইফালে ৰ'দ চ'দ নাই দে বহুত সেই কৰোঁতে মানে বহুত কষ্ট হৈছে তাই তো সেই আমি যে ক'লোঁ যে আমি ইউজ কৰা নাই একো নেচাৰেলি যি হৈছে এবাৰ ট্ৰাকৰ পৰা জঁপিয়াই দিছে তাই ইমানটো হাইট ট্ৰাক সেই 5.5 ফুটমান হ'ব চাগে তো জঁপিয়াইছে সেইটো নেচাৰেলি জঁপিয়াইছে তাত আমি কোনো ৰচিলোঁ মানে তলত একো গাদি চাদি একো ইউজ কৰা নাই কিন্তু আমাৰ সেই লাইটৰ দাদাকেইজন স্পটৰ ল'ৰাকেইটা কিন্তু মানে এনি টাইম এক্টিভ হৈছে যদি কিবা হৈ যায় আমি আছোঁ দে তেনেকুৱা টাইপ মানে লেডি জন বুলি কয় তাই টম্বয় আমিতো টম্বয় বুলি কৈছিলোঁ আমি যেতিয়া আমি প্ৰথম লগ পাইছিলোঁ আমি টম্বয় বুলিয়ে কৈছিলোঁ মোৰ মানে এনেকৈ লাইটৰ দাদাকেইটাই মোৰ এতিয়াও মনত আছে মই খুব বেয়া পাওঁ মোৰ জোতাযোৰ যদি কোনোবাই তুলি আনে বা যদি কিবা কাৰণত ভৰিত ধৰিব লগা হয় মই খুব বেয়া পাওঁ সেই কামটো কিন্তু মোৰ মনত আছে লাইটৰ দাদা দুটাই মই যেতিয়া কিক কৰি আছোঁ মোৰ ভৰিটো এনেকৈ ধৰি আছোঁ ধৰি পেলাই মোক কৈছে হ'ব দে শ্বট দিয়াৰ সময়ত আমি ভৰিটো এৰি দিম লাইক মোৰ খুৰাৰ বয়সৰ হ'ব তেওঁলোক খুব বেয়া লাগে যে মই কৈছোঁ যে নাই মোৰ ভাল লগা নাই মোৰ কথাটো ভাল লগা নাই নহ'লে যে শ্বটটো নাপাওঁ কিন্তু তেওঁলোকেও তেনেকৈ চবকে হেল্প কৰিবলৈ নাযায় কিন্তু এই চিনেমাখন চবেই নিজৰ বুলি আৰু যেতিয়া 2 বছৰ হৈছে কি ন মই যেতিয়া চিনেমাখনৰ শ্বুটিঙৰ পৰা আহিলোঁ বেলেগ বেলেগ প্ৰজেক্টত লাইটৰ মানুহখিনি লগ পাওঁ তেওঁলোকৰ কথা কি হ'ল চিনেমাখন ওলাই নেকি ওলাব ৰ'ব নহয় চাব লাগে নহয় চিনেমাখন ইমান ভাল কাম কৰিছিলোঁ আমি চাব লাগে তেওঁলোকৰ সেই হেঁপাহটো আৰু ছবিখন ক'ত মানে শ্বুটিং কৰা হৈছিলে অকল পাঠশালাতে হৈছিলে না আৰু ক'ৰবাত বেলেগ মানে আমি গোটেই পাঠশালা বুলি নহয় অসমৰ বেলেগ বেলেগ জেগাত কৰিছোঁ কিন্তু মেক্সিমাম কাম পাঠশালা হৈছে গুৱাহাটীতো শ্বুটিং কৰিছোঁ আমি নৰ্থ ইষ্টৰ অকণ ইফালে গৈছোঁ গান চান কাৰণে কিন্তু মেজৰ পৰ্চনখিনি পাঠশালা হৈছে কিয়নো মোৰ কাহিনীটো যিটো ডিমাণ্ড কৰিছিলে তেনেকুৱা এখন সৰু মফচলীয়া চহৰ এখন তো আৰু মই সেই লোকেশ্যনবিলাক তাত বিচাৰি পাইছিলোঁ কাৰণ সেইটো মোৰ নিজৰ জেগা হয় আৰু মোক বহুত ছাপৰ্টিং কাষ্টৰ খুব জৰুৰী আছিলে আৰু সেইটো বস্তু মই বেলেগত হয়তো নাপালোহেঁতেন তো তাত আমাৰ লিড যিখিনি আছিলে গুৱাহাটীৰ পৰা যিখিনি গৈছিলে অমৃতাহঁত বা বিষ্ণুদাহঁত বা দেৱজিৎ দা পদ্ম দিগন্ত জলিদা সিদ্ধাৰ্থ তাৰ উপৰিও বহুত কেৰেক্টাৰ আছে যিখিনি মানে ছবিত খুবেই দৰকাৰী ইম্পৰ্টেণ্ট কেৰেক্টাৰ যিখিনি মানুহ মই পাঠশালাৰ পৰা লৈছিলোঁ বা তেওঁলোকে আহিছিলে তেওঁলোকক মানুহে কেতিয়াও মানে স্ক্ৰীণত দেখা নাই কিন্তু খুব ভাল অভিনেতা তেওঁলোক অলৰেডি তাত কৈ থাকে এনেই পাঠশালাটো আৰু নাটকৰ বা হেৰি কালচাৰ হয় এটা সেইকাৰণে তাতে কৈলোঁ 1 নম্বৰ কথা 2 নম্বৰ লোকেশ্যনখিনি গোটেইখিনি পাই গ'লোঁ মই যেনেকৈ যি বিচাৰিছিলোঁ যেনেকুৱা ঘৰ বিচাৰিছিলোঁ যেনেকুৱা ৰাস্তা ঘাট বিচাৰিছিলোঁ বৰ তেনেকৈ বস্তুবিলাক পাই গ'লোঁ তো সেইকাৰণে মোৰ কাৰণে সুবিধা হ'ল তাতে শ্বুটিং কৰিলোঁ বাকী গান চানবিলাক কিবা কৰিলোঁ যেনেকৈ এটা আমি জেলৰ ছিকুৱেঞ্চ এটা কৰিব লগা হৈছে গুৱাহাটী আহিছোঁ সেইটো বেলেগ চেণ্ট্ৰেল জেল বাদ বাকী মেক্সিমাম কামটো পাঠশালাত হৈছে আৰু এইখিনিতে আৰু এটা কথা সুধোঁ মাজতে আপুনি যেতিয়া চিনেমাখনত শ্বুটিং কৰি আছিলে তেতিয়া আধা শ্বুটিং যোৱাৰ পিছত আপুনি অলপমান কিবা এটা খেলি মেলি হৈছিলে চাগে আজিৰ পৰা মোৰ আৰু চিনেমা এইখনে মোৰ লাষ্ট চিনেমা আজি এতিয়া কেতিয়া চিনেমা নকৰোঁ এইটো আচলতে কি হৈছিলে মানে এইটো মোৰ হৈ থাকে কাৰণ এনেকুৱা খুব চেণ্টি আছিলে মই মানে অলপ বেছি ইম'চনেল এইটো জানা এইটো অলপ ইম'চনেল আমি কি কৰোঁ যেতিয়া আমি গম পাওঁ যে অচিন্ত দাদা মানুহটো ইম'চনেল হৈছে টিপটপ গোটেই মানুহকেইটা আঁতৰি দিওঁ আগতে আমি বুজি নাপাইছিলোঁ চবেই মানে সেইটো সময়ত গৈ তেওঁ হেঁচা মাৰি ধৰি থাকে নহয় আপুনি চিনেমা কৰি পেলাই এতিয়া আমি কি কৰোঁ লাহেকৈ অলপ সময় আঁতৰি দিওঁ তেতিয়া আমি চিন্তা কৰি পেলাই ঠিক হৈ যায় আৰু এইটো এটা হেৰি আছে ক'ত এৰিব পাৰিব চিনেমা মানে যেনেকৈ সম্ভৱ নহয় তাৰমানে এতিয়া ইমান বছৰ চিনেমাত যেনেকৈ আপুনি কেমেৰাটো এৰিব নোৱাৰে চাইকেল এৰিব নোৱাৰে মানুহে কিবা এটা বস্তু যেতিয়া অন্তৰ সেইটো এনেই কেতিয়াবা হয় মানে ডিপ্ৰেশ্যন হৈ যায় মানুহ নকৰোঁ যা সেইটো ইমান কাম হৈছে এনেকুৱা টাইপ হয় সেইটো আৰু এটা সেইটো ইমান বেছি চিৰিয়াছলি ল'ব লগা নহয় এনেকৈ কৈ থকা যায় এইটো মানে যেনে বহুত মানুহ আছে এইটো মই আজিৰ পৰা বহুত যিবিলাক মই দেখিছোঁ মই ধূম্ৰপান কৰা চিগাৰেট খোৱা মানুহ আমি ছাপৰ্ট নকৰোঁ চিগাৰেট নাখাওঁ অলপ বছৰে দেখিবা আকৌ চিগাৰেট জ্বলাই দিছে নোৱাৰে তো সেইটোৱে কিন্তু আমি এডিকশ্যন আৰু চিনেমাটো এডিকশ্যন হৈ গৈছে কিন্তু এইটো এডিকশ্যনটো বেয়া নহয় চিগাৰেট বা মদতকৈ বহুত ভাল এডিকশ্যন মই আৰু এটা এইখিনিতে ক'ম যে আমাৰ ছবিখনত অমৃতাই বুলেট যেতিয়া চলাইছে হেলমেট পিন্ধা নাই কিন্তু আমি ছাপৰ্ট কৰা নাই কিন্তু সেইটো আমি চিনেমেটিক লিবাৰ্টি এটা লৈছোঁ এক্সপ্ৰেশ্যনবিলাক আমি নাপাওঁ নহ'লে বা তেনেকৈ দিগদাৰ হয় তো সেইকাৰণে কিন্তু মই বা আমি আমাৰ প্ৰতিঘাত টীম বা অমৃতা বা মই আমি কিন্তু ছাপৰ্ট নকৰোঁ উইদাউট হেলমেট ড্ৰাইভিংটো খুব বেয়া আমি বাইক ৰেলী কৰিম বিভিন্ন ঠাইত প্ৰতিঘাতৰ যিহেতু প্ৰমোশ্যন সেইটো ছেফটিৰ কাৰণে নিজৰ ছেফটি কিন্তু চবেই হেলমেট পিন্ধিব লাগিব মই এইটো কথাই বুজি নাপাওঁ যে মানুহে নিজৰ ছেফটিৰ কাৰণে এই অলপ চিন্তা নকৰে ফাইন ভৰিব লাগে হয় উল্টা দিবহে লাগিছে আপুনি হেলমেট পিন্ধিছে লওঁ এনেকুৱা টাইপ হৈছিলে যি কি নহওক তো এতিয়া প্ৰতিঘাট এতিয়া 6 তাৰিখে ৰিলিজ হ'ব ডিচেম্বৰত তো কেনেকুৱা প্ৰমোশ্যন কেনেকুৱা আৰম্ভ কৰিছে কেনেকৈ কি প্লেন কৰিছে প্ৰমোশ্যন আমি ষ্টাৰ্টিঙতে 29 অক্টোবৰত আমি মিউজিক ৰিলিজ কৰিলোঁ পোষ্টাৰ আৰু ট্ৰেইলাৰ এৰিলোঁ তো
তো সেয়া ষ্টাৰ্ট কৰিলোঁ তাৰপাছত এতিয়া ছ'চিয়েল মিডিয়াত চলি আছে প্ৰিণ্ট মিডিয়াত চলি আছে লাহে লাহে ইলেক্ট্ৰনিক মিডিয়াত ষ্টাৰ্ট কৰিম তাৰপিছত আমি মানে মাউথ টু মাউথ পাব্লিচিটি আৰু মানে পাব্লিক এপিয়েঞ্চ সেইবিলাক হ'ব তো এতিয়া মিউজিক আমি অলৰেডি এটা লিৰিকেল ভিডিঅ' এৰিছোঁ ৰাহুল দেৱ নাথে লিখিছে ৰাহুলে মিউজিক কৰিছে ৰাজদীপে লিখিছে আৰু পাপন দাই গাইছে বেচেৰা এই মন খুব ভাল হৈছে এই গানটো মানুহে শুনি ভাল পাইছে তো সেইটো এটা এইবিলাক পাব্লিচিটি আচলতে এই যে মানুহৰ মুখে মুখে গানটো ওলাইছে বা ছবিখনৰ কথা ইয়াৰ পিছতে হয়তো আমি জুবিনদাৰ গান এটা আছে জুবিনদাৰ গান এটা আছে যিটো গান জুবিনদাই মোক কৈছিলে আগতে যে মই এইটো তহঁতে চব ৰেলি হোৱাৰ পিছতে শ্বুটিং কৰিম তাৰ আগতে গান নিদিওঁ চ' সেইটো খুব সোনকালে জুবিনদা সেই ছাৰপ্ৰাইজ মানে পেকেজটো নিজে ওলাব ছাৰপ্ৰাইজটো কৈয়ে দিলে দেই মানে অলৰেডি তেওঁ নিজে কৈছে ছয়লৈ ৰাখি দিছোঁ আৰু তো সেইটো এটা মিউজিক দিগন্ত ভাৰতী খুব ধুনীয়া এটা ৰোমান্টিক এটা কৰিছে সেইটো আমি এৰি আছোঁ তো এনেকৈ প্ৰমোশ্যনবিলাক হৈ থাকিব আৰু তাৰপিছততো পাব্লিকে বিচাৰি আছে ফেচবুক বা সেই মেছেঞ্জাৰত আহি আছে কেতিয়া আহিব অমুকত আমাৰ তাত কেতিয়া আহিব আমি হেল্প কৰিম চ' এই যিটো মানে পজিটিভিটি দেখিছোঁ নহয় ভাল লাগিছে কাৰণ অসমৰ মানুহখিনিয়ে বা অসমৰ য়ং জেনেৰেশ্যনক ৰাখিছোঁ দেই এতিয়া অসমীয়া চিনেমাৰ প্ৰতি তাহাঁতৰ সেই টানটো আছে